আহিলোঁ মই অকলে অলপ ফুৰি আহোঁ নেকি কেনে হৈছে টেষ্টি না কেনে ভাই একদম মজা ঐ ডাউন হৈছে ভৰিত লাগছে তো নাই আজিৰ দিনত চলি যায় আৰু মুন্না ভাই MBBS হেই নমস্কাৰ গাইছ মই প্ৰীতম আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি গৈ আছোঁ মোনাবেলি গাইছ ৰাতিপুৱাই পুৱাই ওলাই লৈছোঁ পুৰা একদম ৰেডি এতিয়া চোৱাৰ আগতে অকণমান সেৱা চৰকাৰী যাত্ৰাটো যেন ভালকৈ সফল হয় যোৱাকালি প্লেনিং কৰিছিলে আজি ঘপকৈ ওলাই গৈছে মানে যোৱাকালি ৰাতিপুৱাই কৈছিল কাপোৰ চাপোৰ ধুই দিলোঁ শুকুৱাই নাই কাৰণ এইবিলাকে পিন্ধি আহিব লগা হ'ল আৰু এটা কথা এতিয়াহে মনত পৰে That is not man a man perfect, but Kekur man a man perfect. So where? আমাৰ শুকুৰদাই কিন্তু মিছা কথা নকয় একদম বঢ়িয়া কথা কৈছে এইটো আৰু আমাৰ লগত আছে আমাৰ ধনঞ্জয় ভাই চাওক ধনঞ্জয় ভাই নাযায় ই আমাক থ'ব যাব আধালৈকে মানে গাড়ীখন আহি আছে গাড়ীখনলৈকে ই আমাক থ'ব যাব আৰু আমাৰ ধনঞ্জয় ভাইৰ এখন গান আহি আছে গানখনৰ নাম কি আছিল ভাই নেচাবিয়ানলে গানখন বহুত ধুনীয়া হৈছে দেই আপোনালোকে চাব আৰু মৰম অকণমান দিব বুলি আশা থাকিল ৰেকৰ্ডিঙত আমি দুইজনে গৈছিলোঁ আৰু গানখনৰ এডিটিঙতো মই আছোঁ গতিকে আপোনালোকৰ ছাপৰ্টটো বানতাই ছাপৰ্ট কৰিব অকণমান আগবাঢ়ি গ'লে আৰু নেক্সট গান আমি দুজনে কৰিম একেলগে জুই কৰি দিব অলপ জুই জেং চাবি আনলে মই থাকোঁতে কৰি দিম জেং গাইজ আৰু এটা কথা পাহৰি থাকিলোঁ আমাৰ ধনঞ্জয় ভাইৰ লগত প্ৰণামী কোঁৱৰ আছে মানে প্ৰণামী কোঁৱৰ বাইদেউ আপোনালোকে চিনিয়ে পাই চাগে তো 8টা বাজিল এতিয়াহে গাড়ী আহিছে বঢ়িয়া আহিহে পিকনিক খোৱা মানুহ দে আৰ মোৰ ফেভাৰিট গানটা লাগাইছে কাই লাগাইছে গাই कौन है ये लोग ऑफ-रोडिंग रास्ता गाइस धुला रास्ता पूरा আৰু এইটো হ'ল পেচাব কৰা ঠাই মানে দুইটা মজা লাগছে না আকাশখন চাওঁ সৌ আকাশলে তুমি আৰু মই এদিন যাম নে কি কোৱা কিমান 500 500 ফিট তো গাইস ফাইনালি আহি পালো আমি নীলাপানী চাবি নেকি হা এইটো নীলাপানী বোকা আছে বালু বোকা ধুনীয়া বে গা ধুম ইয়াত গা ধুবি না ধুনীয়া গাইছ আৰু আমাৰ পাৰ্টি ইয়াত গাইছ পাৰ্টি মিশা আমাৰ ইয়াত মাংস ধোৱা হৈ আছে মাংস দে যাব দে আহি যা ঠিকছে ধু মাংসখিনি ধুই লওঁ তাৰপিছত দেখা আছোঁ হাজবেণ্ড মেটেৰিয়েলছ আপুনি গাড়ী চাওক দেখা আছোঁ অপেক্ষা গিৰা দে মাৰি দে তই থাক তোৰ দ্বাৰা কিছু নহ'ব চব ফালে মানে খালি বক্সৰ চাউণ্ড ওলাই আহিলোঁ মই অকলে অলপ ফুৰি আহোঁ নেকি ইয়াত লিখা আছে হেপী নিউ ইয়াৰ 2025 বাকী এতিয়া আমাৰ য'ত খানাটো বনাই আছে তাতে যাওঁ আৰু পিছত একবাৰ দেখাই আছোঁ লাহেকৈ
আগত খাই দাই লওঁ, ভোক লাগিছে মানে বহুত একদম। ৰাতিপুৱাৰ পৰা 2টা পৰঠা খাই আহিছোঁ, আহি ORS এটা মাৰি দিছোঁ। এইখিনিয়ে আৰু এইখিনি খাই আহিছোঁ। এতিয়া বাজিল চাগে 2টা মানে বাজিল। এতিয়া তাতে গৈ আকৌ এবাৰ আহি আছোঁ, ফটো চটো উঠিব লাগিব ন। ড্ৰেছটো কমি পাইছে, এইটো গা চা ধুম চাগে, চাওঁ কি হয়। এপেল এপেল एप्पल मैन क्या हाल ब्रो हे ब्रो বহুত আচ্ছা আরে ইয়াত সব খেলা হৈ আছে আমাৰ টিমটোৱে ক্ৰিকেট খেলি আছে আমাৰ টিমটো এইটো আৰু আমাৰ ইয়াত ব্যস্ত হৈ আছে ছাৰে কি ভাবি আছা এ কি হৈছে বে ক'ত লাগছে এটা নাকি হোৱাইট হৈছে এতিয়া হোৱাইট ইয়াত খেলা চেলা হৈ আছে গাইছ ভৰিত লাগছে তো সিক্স ও বঢ়িয়া শ্বেয়াৰ লৈছো ইয়াৰ পুৰা পানীত জিকি জিকি গৈ আছো ৰাতি যাৱাতেহে গম পাম এতিয়া একো নাই আজিৰ দিনত চলি যায় আৰু মুন্না ভাই MBBS रास्ता लंबिया रे লৈ আছো না এইকাৰণেতো ভিজাই আছো নহ'লে আৰু ক'ত ভিজাই নাই পেনৰ টেনশ্যন আমি নলওঁ বহুত পাথৰ গাইছে ইয়াত গোটেই পানীবোৰত পাথৰ অনলি পাথৰ সেইকাৰণে পানীটো চাফা আৰু নেকি পানী ইয়াত অলপ কম আছে মোৰ পেণ্টটো চাওকচোন কিমানলৈকে ভিজি ইমানলৈকে ভিজি গৈছে খানাৰ আগত এই ৰেটিনটো মেৰিন আগত গাইছ আমাৰ খানা হৈ আছে এতিয়া কেমন না কেনে হৈছে টেষ্টি না কেনে ভাই একদম মজা না বঢ়িয়া গাইছ পুৰা একদম ফূৰ্তি কৰিলোঁ বাকী এবাৰ ভিউটো চাওক আপোনালোকে আৰু এতিয়া ছানছেট হ'ব হ'ল যাব লগা সময় হ'ল দ্য লাষ্ট ইমান ভবা নাছিলোঁ যে মানুহ ইমান হ'ব বুলি বাট মানুহ বহুত চাওক চাৰিওফালে মানুহ আৰু প্লেচটো একদম ধুনীয়া হয় বহুত ধুনীয়া আহিব আপোনালোকে ফটো উঠিব পাৰিব ইয়াত বাকী ইয়াত চাওক না কেনে লাগিছে ভাই বহুত মজা লাগিছে ধুনীয়া বঢ়িয়া না বহুত মানুহ আছে না একদম মানে ভাল আছে ইয়াত প্লেচটো ধুনীয়া বহুত ধুনীয়া আছে এইখন পাহাৰখন ভাল লাগে মোক একদম মানে আহিলে যাব মন নাযায় বাট যাবতো লাগিবই ন নিজ ঘৰত যাবই লাগিব ইয়াততো আমি থাকিব নোৱাৰোঁ ইয়াত ফটো উঠি আছে মই মানে ড্ৰেছ চেঞ্জ কৰি লৈছোঁ জোতা চোতা পিন্ধি লৈছোঁ চেণ্ডেল দুটাও লৈ আহিছিলোঁ কামত দিছে দুটাও মানে বঢ়িয়া বহুত ভাল হৈছে আৰু বাকী আমাৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম